আজিৰ ভিডিঅ'টো তুলনি বিয়াৰ হ'বলৈ গৈ আছে আৰু একদম গেটৰ পৰা গা পা ধোৱা বেৰি সকলোবোৰ দেখুৱাইছোঁ মেকআপৰ পৰা ভাত পানী খোৱা সকলোবোৰ দেখুৱাইছোঁ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাব দেই আপোনালোকে হেল্ল' এভৰিৱান ৱেলকাম টু সুপ্ৰিয়াছ উইকলি ব্লগ আজি মামী ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিছোঁ মানে মামীহঁত বিয়ালৈ আহিছে আৰু ময়ো বিয়ালৈ আহিছোঁ বিয়াখন মোৰ মাহী ছোৱালীজনী হয় তো আপোনালোকে অলপ ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিব অলপ চেনেলটো ছাপোৰ্টো কৰিব যাতে চেনেলটো আগবাঢ়ি যাওক ধন্যবাদ আমাৰ ভাগিন ছোৱালীজনী বাইদেউৰ ছোৱালী হয় আজি তাইৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলে আৰু বিয়ালৈ গৈ আছোঁ আমি এতিয়া আৰু তুলনি বিয়া হয় দেখুৱাম তুলনি বিয়াত কেনেকুৱা কি কৰে আৰু ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে আৰু বিয়া নাম গোৱা মানে চব দেখুৱাম আৰু আজি আমাৰ ইয়াত কেনেকুৱাকৈ বিয়া তুলনি বিয়া কৰে নিয়মবোৰ সকলোবোৰ দেখুৱাম আৰু ভিডিঅ'টো শেষলৈকে চাব দেই বাই বাই এতিয়া বিয়া ঘৰত পাই দেখিলোঁ যে কইনাক গা ধুৱাই আছে আৰু ডাইৰেক্ট মই আপোনালোককো দেখুৱাওঁ বুলি মোবাইলটো লৈ ভিডিঅ' কৰিছোঁ আৰু আপোনালোকক চাবলৈ কাৰণে এয়া দেখা পাইছে এতিয়া লোটাই দি কইনা গা ধুৱাই আছে মানে গা ধুৱাই আছে আৰু গোপিনীসকলে মানে বিয়া নামৰ সৈতে গা ধুই আছে কইনা পাই ঘূৰিলে বিয়া পাই বহিলে ঐ ৰাম পাত পাই মেলিলে ভৰিহে মাহ হালধিয়ে নোৱালে ধুৱালে ঐ ৰাম লোটাৰে ঢালিলে পানীহে মাকক সুধিলে ঐ ৰাম এতিয়া কইনাই গা ধুই এটাই দৰাক গা ধুৱাব গামোচাখন খুলি লৈছে মানে এই কলগছজোপাক তুলনি বিয়াত দৰা বুলি কোৱা হয় মানে দৰা বুলি ধুনীয়াকৈ পুতি দিয়া হয় কলগছজোপা আৰু এতিয়া এয়া কইনাই গা ধুৱাব দৰাটোক এতিয়া দৰাটোক গা ধুৱাবৰ বাবে কইনাৰ মাকে শিকাই দিছে আৰু ধুনীয়াকৈ হালধি মাহবোৰ লগাবলৈ এয়া হালধি মাহ এতিয়া কইনাই লগাই আছে একদম তলৰ পৰা ওপৰলৈ কৰিব লাগে বুলি এটা নিয়ম মানে এইবোৰ এতিয়া ইয়াক গা ধুৱাই দিছে লোটাটোলৈ এইটো হ'ল কইনাৰ দৰা এতিয়া ৰভাৰ তলিত আহি ধুনীয়াকৈ কইনাক মেকআপ কৰাই দিছে চাওকচোন ইমান ধুনীয়াকৈ মেকআপ কৰিছে আৰু মেকআপ কৰি হৈ যোৱাৰ পাছত আপোনালোকক দেখুৱাম দেই একদম ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে এতিয়া কইনা মেকআপ কৰি আছে আমি কইনাৰ লগতে বহি আছোঁ তামোল খাই খাই গোপিনীসকলো আহিলে গৰমত কেনেকুৱা লাগিছে এতিয়া কইনা মেকআপ কৰি হোৱাৰ পাছত অলপ দেখুৱাই দিছোঁ চাওক কইনা একদম স্মাইলত আছে আৰু এতিয়া বিয়া নামো গাই আছে এতিয়া গোপিনীসকলক অলপ দেখুৱাই দিছোঁ ধুনীয়াকৈ বহি গোপিনীসকলে বিয়া নাম গাই আছে পিন্ধে সোণৰ পিন্ধে পিন্ধে পাটৰ শাৰী কি ৰামৰ ৰাম পিন্ধে পাটৰ শাৰী উৰুলিয়ে জোতা দিয়া এতিয়া কইনাৰ মাকে কইনা কলা লৈ আছে আৰু এইফালে পাছফালে থকা মানুহজনীয়ে পিঠা লগাই দিছে এইটো এটা হাত তুলনি বিয়াৰ নিয়ম হয় এয়া চাওকচোন মাকে পূৰা মাকৰ মুখখন বগা হৈ আছে পিঠা লগাই আৰু কইনা কলা লৈ আছে এয়া কইনাৰ লগত এতিয়া বিয়াত অহা মানুহবোৰক দেখুৱাই দিছোঁ অলপ
এতিয়া আমি ভাত খাবলৈ বহিলোঁ আৰু এইফালে কইনাৰ মোমায়েক একদম ভাত শাক দি আছে আৰু মানুহবোৰ লাহে লাহে আহি আছে আৰু আমি প্ৰথমতে ভাতটো খাই লৈছোঁ। এয়া চাওক ভাত দালি দিছে আৰু এতিয়া আমি ভাতটো খাই লওঁ, তাৰপাছত আৰু কি দেখুৱাব পাৰোঁ দেখুৱাম আপোনালোকক। আৰু এতিয়া আমি ভাত খাই উঠি এয়া তামোল খাবলৈ লৈছোঁ। এয়া ভণ্টিজনীয়ে লৈ আছিলে তামোল বটাখন আৰু এইফালে আমাৰ বাইদেউহঁতে ভাত খাই আছে আৰু আমি খাই উঠিলোঁ এতিয়া। আৰু সকলো মানুহবোৰ এনেকুৱাকৈ লাহে লাহে ভাত পানী খাই আছে আৰু বিয়া হ'ব অহা মানুহবোৰ। আৰু এইফালে আমাৰ ভণ্টি হয়, সকলোৱে ভাত খাই আছে। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰি দিব আৰু বাই বাই।